Hi everyone, আজি মই কচু ৰেচিপি এটা শ্বেয়াৰ কৰিব ওলাইছো। কচু বেছিভাগ নৰ্থ ইষ্টত খোৱা হয়। বেলেগ বেলেগ জেগাত বিভিন্ন পদ্ধতিত বনোৱা হয়। আজি মই সহজতে বনাব পৰা কচু ৰেচিপি এটা শ্বেয়াৰ কৰিম। আহকচোন চাওঁ আপোনালোকে কেনেকৈ এই ৰেচিপিটো বনাব লাগে। কচু বনাবৰ কাৰণে আগতে আপোনালোকে কচু এনেদৰে কাটি ল'ব সৰু সৰুকৈ। তাৰ পাছত আপোনালোকে যদি বিচাৰে বইল কৰিব পাৰে। মই বইল কৰা নাছিলোঁ বাৰু। প্ৰথমতে এটা কেৰাহী ল'ব। কেৰাহীটো গৰম হোৱাৰ পাছত মিঠাতেল 1 বাটি দিব। তেলখিনি গৰম হোৱাৰ পাছত তেজপাত দিব আৰু 1 চামুচ গোটা জিৰা। জলকীয়া আপোনালোকে নিজৰ মতে ল'ব পাৰে। এতিয়া এটা ডাঙৰ পিয়াজ কাটি লৈ দি দিব আৰু 1-2 মিনিটৰ কাৰণে ভাজি ল'ব। আৰু ৰচুন আদা পেষ্ট দিব আৰু গোটেইখিনি একেলগে ভাজি ল'ব। ৰচুন আদাৰ ধুনীয়া গোন্ধটো অহাৰ পাছত এতিয়া কাটি থোৱা বিলাহী এটা দি দিব আৰু 3-4 মিনিটৰ কাৰণে ভাজি থাকিব। বিলাহীখিনি কোমল হোৱাৰ পাছত এতিয়া 1 চামুচ হালধি দিব আৰু ভালদৰে ভাজি ল'ব। এতিয়া মছলাখিনি দিব লাগিব। 1 চামুচ জিৰা মছলা, 1 চামুচ ধনিয়া মছলা আৰু 1 চামুচ চিকেন মছলা। চিকেন মছলাটো দিলে সঁচাকৈ খাবলৈ বিৰাটেই সোৱাদ হয়। আৰু তাৰ পাছত গোটেইখিনি একেলগে ভাজি ল'ব আৰু ৰংটো আহিবৰ কাৰণে 1 চামুচ কাশ্মীৰী মিৰ্চ পাউডাৰ আপোনালোকে দিব। মছলাৰ কেঁচা গোন্ধটো যাবৰ কাৰণে আপোনালোকে 3-4 মিনিটৰ কাৰণে ভাজি থাকিব। মছলাখিনি ভালদৰে ভাজি লোৱাৰ পাছত এতিয়া কচুখিনি দিবলৈ টাইম হৈ গ'ল। কচুখিনি দিয়াৰ পাছত আপোনালোকে 8-10 মিনিটৰ কাৰণে ভালদৰে ভাজি থাকিব। কচুখিনি ভালদৰে ভাজি লোৱাৰ পাছত এনেকুৱা হৈ যাব। এতিয়া নেমু 1 পিচ কাটি আপোনালোকে চেপি ল'ব, তেতিয়া খাবলৈ বিৰাটেই টেষ্টি হয়। আৰু শেষত সোৱাদ অনুসৰি নিমখ দিব আৰু ভালদৰে গোটেইখিনি একেলগে মিলাই ল'ব। আপোনালোকে যদি বিচাৰে আধা চামুচ জালুক দিব পাৰে। এয়া আমাৰ অসমীয়া ষ্টাইলৰ কচু ৰেডি হৈ গ'ল। আপোনালোকে কচু এনেদৰে অসমীয়া থলুৱা থালিত সজাই চাৰ্ভ কৰিব পাৰে। আপোনালোকে যদি কচু ৰেচিপিটো ভাল পালে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু আমাক ইনষ্টাগ্ৰাম আৰু ফেচবুক পেজতো ফ'ল' কৰিব পাৰে। থেংক ইউ।